মই শৰ্মা পিতা স্বৰ্গীয় জনাৰ্দন শৰ্মা নৱশান্তিপুৰ গাঁৱৰ অসম সমবায় আইন আৰু সভাপতি হিচাপে নিস্বাৰ্থভাৱে সমিতিৰ উন্নয়নৰ প্ৰশিক্ষণ কৰি যাওঁ। মই কেতিয়াও সমিতিৰ যিকোনো প্ৰতিফলন নকৰোঁ আৰু সমিতিৰ সকলো গোপনীয়তা কৰি দিয়ে। আইন এটা সমবায় ইতিমধ্যে শাস্তিৰ সন্মুখীন হোৱাৰ বাবে আমাৰ যোৱা 28/5/2023 তাৰিখে ভোট গৈছিল ৰুণিকাটা শান্তিপুৰ সমবায় সমিতিৰ। তাৰপিছত 30 তাৰিখে কাউণ্টিং হৈ গৈছিল। কাউণ্টিং হৈ যোৱাৰ পৰা নতুনকৈ আমাৰ বোৰ্ড অফ ডাইৰেক্টৰ 15জনীয়া চিলেকশ্যন হৈ আহিছে। তেখেতসকলক গভৰ্ণমেণ্টৰ পৰা বিভাগীয় ডিপাৰ্টমেণ্টৰ পৰা অনুমোদন পোৱাৰ পিছত আজি আমি তেখেতসকলৰ প্ৰথম সভা আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন চিলেকশ্যন হৈ গ'ল। শ্ৰী সোমনাথ শৰ্মা ডাঙৰীয়া চেয়াৰমেন হিচাপে, ভূজেন বসুমতাৰী ভাইচ চেয়াৰমেন হিচাপে ইয়াত আজি চিলেকশ্যন হৈ গ'ল। এই ভালমতে আমি এই বছৰৰ 5 বছৰীয়া কাৰ্যকালৰ কাৰণে বোৰ্ড আমি গঠন কৰিব পাৰিছোঁ। সব ৰাইজে আশা কৰিছে, ডিপাৰ্টমেণ্টে আশা কৰিছে। ভালমতে আমি আৰু 5 বছৰীয়া সমবায়টো দিনকে উন্নতি কৰি লৈ যাব পাৰিম বুলি আমি আশা কৰি এই আমাৰ কাৰ্যসূচী আজি শেষ কৰিছোঁ। আজি আমাৰ ৰুণিকাটা শান্তিপুৰ সমবায় সমিতিৰ যিটো নতুন সঞ্চালক মণ্ডলী গঠন কৰিব লগা আছিল, আমাৰ UPPL দলে যোৱা 28 তাৰিখ হোৱা ভোটত 28 মে' তাৰিখে হোৱা ভোটত আমি জয়যুক্ত কৰিছোঁ। আমি মেজৰিটি পাইছোঁ। সেইকাৰণে আজি আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ আজি চেয়াৰমেন, ভাইচ চেয়াৰমেন চিলেকশ্যন কৰাৰ দিন আছিল। এইটো আমি সুকলমে কৰিলোঁ। আমাৰ UPPL দলৰ পৰা আমাৰ চেয়াৰমেন হ'ল, ময়েই হ'লোঁ, ভাইচ চেয়াৰমেন আমাৰ ভূজেন বসুমতাৰী হ'ল, এখেতসকল চব আমাৰ BOD মেম্বাৰ এজন। এতিয়া আমি এই সমবায় সমিতিটো স্থাপন কৰা 50 বছৰ হৈছে। তেতিয়ালৈকে আমি কোনো ভোট হোৱা আমি দেখিবলৈ পোৱা নাছিলোঁ। যেতিয়া আমাৰ BTCত পৰিৱৰ্তন হ'ল, প্ৰমোদ বড়ো চৰকাৰ হ'ল, তাৰপিছত এই গণতন্ত্ৰটো ঘূৰি আহিছে। এতিয়া আমি ৰাইজে আমাক বিপুল আহি পেলাই ভোট দিছে, আমাৰ ওপৰত আস্থা ৰাখিছে। ৰাইজক আমি ঘৰে ঘৰে গৈ বুজাইছিলোঁ কেম্পেইনৰ সময়ত। তেখেতসকলক যিবিলাক আমি প্ৰতিশ্ৰুতি দিছোঁ, আগামী দিনত আমি এই সমবায় সমিতিৰ জৰিয়তে আমি এইটো পূৰণ কৰিবলৈ বহুত চেষ্টা কৰিম। আৰু ৰাইজক বহুত ধন্যবাদ। ৰাইজৰ মেণ্ডেটটো আমি চিৰধাৰ্য কৰিছোঁ। গতিকে এই সমবায় সমিতিখন আৰু উন্নতি কৰিবলৈ আমি আমাৰ দলৰ যিমানবিলাক মেম্বাৰ আছে আৰু যিমান আমি 15জন মেম্বাৰ আছোঁ, আমি সকলোৱে চেষ্টা কৰিম। दिनैहाय जोंहा UPPL दोलोनि थाखाय थामहिनबा जोंनि 14 नं चिरांदुवार ब्लक कमिटि UPPLनि जारिमिनाव मोनसे सनानि हांखोजों लिरजानाय मोनसे सान जानानै थाबाय जे जोंनि रुनिकाटा शान्तिपुर समबाय समितिया 5 सेप्तेम्बर 1973 मायथाइयाव गायसनजानायनिफ्राय दिनै फैयै 2023 मायथाइसिम जा 50 बोसोर जाबायमोन। बे 50 बोसोर जानायनि गेजेराव जोङो थांनाय 18 मे खालि जोंहा मोनसे रुनिकाटा शान्तिपुर समबाय समितिनि नमिनेसन बे जानानै थांदोंमोन। जे 28 मे खालि जोंहा मोनसे बिसायख'थि जादोंमोन आरो जोंहा 30 आरो 31 मे खालि जोंहा बिसायख'थिनि फिथाइ जे बेखौ जोङो मोननो हादोंमोन। दा बे बिसायख'थिनि गेजेरजों जोंनि UPPL दोलोनि मददगिरि जोङो बिजाथि हिसाबै गासै जोङो 9 सा बिजाथिखौ देरहासार खालामनानै जोङो जोंनि जे रुनिकाटा शान्तिपुर समबाय समितियाव गोदानै मोनसे BOD दानाय, बे दानाय हाबाफारिया दिनै जोबनानै थांबाय। आरो जोङो जोंनि UPPL दोलोनिफ्राय जोङो जायफोरखौ देरहासार खालामदोंमोन बिथांमोननिफ्राय जोङो एबसुलिट मेजरिटि मोननानै जोंनि नैबे रुनिकाटा शान्तिपुर समबाय समितियाव सोमनाथ शर्माखौ जोङो मासिगिरि आरो भुजेन बसुमतारी बिथांखौ जोङो लेङाइ मासिगिरि जोङो खालामनो हाबाय। आरो माखासे जोंनि जायफोर देरहादों बिथांमोनखौ जोङो BODनि मेम्बार हिसाबै जोङो थिसननाय जाबाय। जों आसा खालामदों जे बिथांमोना फैबाय थानाय 2023 मायथाइनिफ्राय 2028 मायथाइसिम बिथांमोननि गोख्रों खामानि मावनायनि गेजेरजों जोङो निश्चय नैबे रुनिकाटा शान्तिपुर समबाय समितिखौ जोङो गोजौ फारसे लांनो हागोन, जों बेखौ मिजिं खालामदों।